Hi everyone, good morning. সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিওৰ মাজলৈ। আশা কৰো সকলোৱে ভালে কুশলে আছে। ভিডিওটো আৰম্ভ কৰি পেলাই এয়া হাতত কেমেৰাটো লৈয়ে ৰেডি হৈছে মানে আজি মুনুৰ আছে আমাৰ স্কুলত পগ্ৰেম। তাৰ কাৰণে তাই ৰেডি হৈছে আৰু ময়ো ৰেডি হৈছো। ওলাইলো এতিয়া দুয়োজনে যাবলৈ আৰু আপোনালোকক দেখুৱাই থাকিম। ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এয়া মুনু আমাৰ ৰেডি। চাওক কেনেকুৱা লাগিছে মেখেলা চাদৰ পিন্ধাৰ পিছত কমেন্ট কৰিব দেই সকলোৱে। আহি পালো স্কুল, আহি পাই পেলাই এতিয়া বহিছো আৰু কেমেৰাটো হাতত লৈছো আৰু অকনমান আপোনালোকক স্কুলখনৰ পৰিৱেশটো দেখুৱাইছো। এয়া সকলোৱে আহি আছে, এজন এজনকৈ আহি বহি আছে, মইও বহি লৈছো আৰু এয়া আহি আছে সকলোৱে দেখিছেনে। আৰু এতিয়া সকলোৱে মানে শিক্ষকে থিয় হৈছে একেলগে। আমিও থিয় হৈ ল'ব লাগিব আৰু এটা মানে স্কুলটোৰ ওপৰত ধুনীয়া এটা গান বনাইছে। সেই গানটোৰ কাৰণে সকলোকে থিয় হ'বলৈ গ'লে এতিয়া গোটেই কেইজনে থিয় হৈ লৈছো। দেখিছেনে সকলোৱে আহিছে মানে বহুত মানুহ হৈছে ৰাইজসকল দেই। আৰু এতিয়া এজন এজনকৈ নাচৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। এয়া মুন্নি বদনাম হৈ গানটোত নাচিছে, কিন্তু মই আপোনালোকক সাউণ্ডটো মিউট কৰি দিলো কাৰণ আপোনালোকেতো জানে সাউণ্ডটো অন কৰিলে কি আহিব ভিডিওটো, তাৰ কাৰণে মই সাউণ্ডটো অফ কৰি দিলো। আৰু এয়া গ্ৰুপ ডেন্স আছে, আমাৰ মুনু গ্ৰুপ ডেন্স কৰিব। এতিয়া প্ৰথমতে অংকুৰ শ্ৰেণীৰ পৰা গ্ৰুপ ডেন্সটো হৈ আছে। এতিয়া সিহঁতে নাচা হোৱাৰ পিছত আমাৰ মুনুহঁতক নাচিবলৈ দিব। এয়া আমাৰ মুনু ষ্টেজৰ ওপৰত উঠিছে, মাজৰজন হৈছে আমাৰ মুনু আৰু তাই এতিয়া গ্ৰুপ ডেন্স কৰি আছে আৰু অকনমান আপোনালোকক দেখুৱাই আছো কেনেকুৱা পাইছে। শেষলৈকে চাব দেই সকলোৱে ভিডিওটো। গাইজ এতিয়া ওলাই আহিলো স্কুলৰ পৰা আৰু যাব ওলাইছো এতিয়া ৰুমলৈকে, মানে যেতুকে ছোৱালীৰ ডেন্স ক্লাছ আছে তাত যাব লাগিব। এতিয়া সময় 3টামান বাজিছে, 4টাৰ পৰা ক্লাছ আছে। এতিয়া দুজনে ওলাই আহিলো, যাই আছো এতিয়া খোজকাঢ়ি পেলাই অকনমান আগত যাই পেলাই হোটেল এখনত সোমাই পেলাই কিবা খাব লাগিব। বহুত ভোক লাগিছে, সি ৰাতিপুৱাই আহিছিলো, এতিয়া যাব ওলাইছো আৰু দৌৰাদৌৰিকৈ আহি পেলাই ডেন্স স্কুলৰ পৰাও আহি পালো। আন্ধাৰে হৈ গ'ল, দেখিছেনে আন্ধাৰ হৈ গৈছে। আৰু এইপিনে মুনু আগৰ পিনে আৰু সেই যে আগত অকনমান লাইট জ্বলিছে, তাত মানে থিয়েটাৰ হৈ আছে। এয়া চাওক থিয়েটাৰ হৈ আছে, আজিৰ পৰা মানে ইয়াতে থিয়েটাৰ আৰম্ভ হ'ল আৰু আমি গৈ আছে এতিয়া ৰুমলৈকে। আৰু আজি ভিডিওটো ইমানখিনি আছিলে গাইজ। কেনেকুৱা পালে ভিডিওটো শেষলৈকে চাব, কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই এভৰিৱান, সকলোৱে ভিডিওটো শেষলৈকে চাব।